নমস্কাৰ মই কুলেন কলিতা যোৱাকালি মই এটা ক্লাছ লৈছিলো ক্লাছ 9 ৰ বহুপদ নামৰ চেপ্টাৰটোৰ ওপৰত তাত মই বহুপদৰ আৰম্ভণি কথাখিনি বুজাই দিছিলো আৰু প্ৰথম লেসনটোত কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে তাৰ ওপৰত আলোচনা কৰিছিলো আজি মই আহিছো মোৰ হাতত আছে ক্লাছ 9 ৰ এই কিতাপখন 2.1 চেপ্টাৰটোত যিকেইটা গণিত আছে এই গণিত কেইটা মই তোমালোকক মানে হোমৱৰ্ক হিচাপে চেষ্টা কৰিব কৈছিলো আজি মিলাই চাবা আৰু যদি কিবা কনফিউজ থাকে মোৰ লগত যোগাযোগ কৰিবা মানে কমেন্টত লিখিবা আৰু তো ইয়াৰে 2.1 যেটো অনুশীলনী আছে তাৰ প্ৰথম প্ৰশ্নটো আমি চেষ্টা কৰিছো কি আছে ইয়াত আছে তলৰ কোন কেইটা ৰাখি এটা চলকযুক্ত বহুপদ আৰু কোন কেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া তো মই ইয়াতে প্ৰথমটো চাইছো এক নম্বৰটো দিয়া আছে 4x² minus 3x plus 7 আমি কি ক'ব লাগে তলৰ কোন কেইটা ৰাখি এটা চলকযুক্ত বহুপদ আৰু কোন কেইটা নহয় আমি ক'ব লাগে এই ৰাখিটো এটা চলকযুক্ত বহুপদ হয় নে নহয় এটো কথা ক'ব লাগে আমি চাও যে ইয়াতে কেইটা পদ আছে এটা দুটা তিনটা পদ আছে ইয়াৰ ত্ৰিপদ ৰাখি নহয় জানো এই ত্ৰিপদ যে আছে তিনটা পদ আছে প্ৰথম পদটোত চলক কিমান আছে প্ৰথম পদটোত চলক আছে x দ্বিতীয় পদৰ চলক আছে x তৃতীয় পদৰ চলকটো নাই মানে x * 0 আছে আমি নাই বুলি কম তো এই দুটাত যে আমাৰ x আছে একেটাই চলক নহয় জানো ইয়াতেও x আছে ইয়াতেও x আছে গতিকে যেহেতু প্ৰতিটো পদতে আমাৰ এটাই চলক দেখা পোৱা গৈছে তেনেলে আমাৰ এই ৰাখিটো কোৱা হ'ব এটা চলকযুক্ত বহুপদ হয় ঠিক আছে তো আমি উত্তৰত কি ক'ব লাগিব ই এটা চলকযুক্ত বহুপদ হয় আৰু কোন কেইটা নহয় মই এটা লিখি দিছো 3 নম্বৰটো অৰ্থাৎ ই বহুপদ হয় 3 নম্বৰটো দিয়া আছে 3√t plus t √2 ই আমি এটা চলকযুক্ত বহুপদ হয় না ক'ব লাগে প্ৰথম কথা ইয়াক আমি অলপমান সিম্পলিফাই কৰো যেটো মই আগৰ ক্লাছত বুজাই দিছিলো এটো কেনেকুৱা হ'ব 3 into √t মানে t to the power half হলে প্লাস t into √2 মানে ইয়াক আমি √2 into t বুলিও লিখিব পাৰো প্ৰথম কথা তোমালোকে চোৱা এই চলকটো t আছে ইয়াতো চলকটো t আছে তোমাক দিছে কি এটা চলকযুক্ত বহুপদ হয় নে নহয় তে এটা চলকযুক্ত ক'ব লাগিলে ইয়াত t আছে নিয়মতে এটা চলকযুক্ত হ'ব লাগিছিল কিন্তু এটো বহুপদেই নহয় কিয় কাৰণ এই যেটো চলক আছে তাৰ যেটো সূচক আছে হাফ মানে এটা ভগ্নাংশ আৰু যদি কোনো চলকৰ সূচকটো এটা ভগ্নাংশ হয় তেনেহলে হি বহুপদ হ'ব নোৱাৰে গতিকে আমাৰ এই যেটো ৰাখি আছে নহয় আমি দেখাত কিন্তু t টো একে দেখা পাইছো একে চলকযুক্ত দেখা পাইছো হয় না এটা চলকযুক্ত দেখা পাইছো কিন্তু ই এটা বহুপদ নহয় গতিকে আমাৰ আনসাৰটো কি হ'ব লাগিব ই বহুপদ তোমাক যে কৈছে এটা তোমাৰ উত্তৰৰ যুক্তি দিয়া এটো ক'ব লাগিব যে ইয়াত চলক এটা থাকিলেও যেহেতু চলকৰ সূচকটো এটা ভগ্নাংশ হৈছে গতিকে ই এটা বহুপদ হ'ব নোৱাৰে যেটো মই আৰু এটা লিখি দিছো 4 নম্বৰটো যে y + 2/y এটো কি ক'বা তুমি যে ইয়াতে লিখিছো প্ৰথম পদত y আছে দ্বিতীয় পদতো y আছে কিন্তু এটা কথা মই যদি এটো এনেকুৱা লিখিব খুজো y plus 2/y এটো মই এনেকৈ লিখিব পাৰো 2 into 1/y মানে y to the power -1 এনেকৈ লিখিব পাৰো মই তেছৱা চলক এটা আছে এতিয়াটো y আছে ইয়াতো y আছে কিন্তু এই চলকটোৰ যেটো সূচক আছে নহয় এই সূচকটো এটা মাইনাস সংখ্যা আছে যেটো পূৰ্ণ সংখ্যা নহয় গতিকে ইয়াক আমি বহুপদ বুলি ক'ব নোৱাৰো এটা চলক থাকিলে তাক আমি বহুপদ ক'ব নোৱাৰো আৰু এটা চাইছো মই 5 নম্বৰ প্ৰশ্নটো ইয়াত কি দিয়া আছে যে x to the power 10 plus y³ plus z to the power 50 ইয়াত চোৱা এইটো এটা বহুপদ এই বহুপদটো তিনটা পদ আছে এটা দুটা তিনটা পদ আছে প্ৰথম পদৰ যেটো চলক আছে এটো x দ্বিতীয় পদৰ চলকটো আছে y তৃতীয় পদৰ চলকটো আছে z তো ই এটা বহুপদ হৈছে কাৰণ ইয়াৰ সূচক বিলাক চোৱা প্ৰত্যেকটো একটা পূৰ্ণ সংখ্যা হয় এটা 10 আছে 3 আছে 50 আছে পূৰ্ণ সংখ্যা ই এটা বহুপদ হয় কিন্তু এটা চলকযুক্ত নহয় কাৰণ প্ৰথমটোত x দেখিছো দ্বিতীয়টোত y দেখিছো তৃতীয়টোত z দেখিছো ই বেলেগ চলক হৈছে গতিকে ইও এটা চলকযুক্ত বহুপদ নহয় গতিকে প্ৰথম প্ৰশ্নটোৰ উত্তৰ এনেকুৱা হ'ব এটা চাবে 2 নম্বৰটো কি আছে তো 2 নম্বৰটো কি আছে তলৰ এক প্ৰতিটোৰে x² ৰ হৰক লিখা x² ৰ হৰক লিখিব দিছে মই লিখিছো বাৰু চাবা 2 নম্বৰটো লিখিছো 2 - x² + x³ তো ই এটা বহুপদ দেখা পাইছা যে ইয়াৰ চলকৰ সৰ্বোচ্চ ঘাতবিলাক পূৰ্ণ সংখ্যা আছে এটা বহুপদ হয় তিনটা পদ আছে ইয়াতে ন তো কৈছে x² ৰ হৰক লাগে তো আমি কি লিখিম x² ৰ হৰক সমান
তো এটা চাও সহগ মানে কি আছিল মই কৈছিলো নহয় যে চলকৰ লগত থকা সন্মুখত থকা যেটো সংখ্যা তাকে সহগ বুলি কোৱা হয় তো x ৰ সন্মুখত কি সংখ্যা আছে একো নাই নহয় একো নাথাকিলে 1 থাকে কিন্তু এটা কথা যদি তাৰ সন্মুখৰ চিনটো মাইনাস থাকে তাক আমি উল্লেখ কৰিব লাগিব মাইনাস চিনটো দিব লাগিব আৰু এই x ৰ সন্মুখত কি চিন আছে একো নাই মানে 1 অৰ্থাৎ x স্কয়াৰৰ সহগটো আছে -1 আৰু এটা মই কওঁ যে 3 নম্বৰটো বাকি কাটা তোমালোক হোমৱৰ্ক কৰিবা মই 3 নম্বৰটো কৰি দিছো 5/2 x স্কয়াৰ plus x তে এইটোৰ x স্কয়াৰ হওক কি হ'ব সিধা কথা x স্কয়াৰৰ হওক সো মই আগতে কৈছিলো কি যে হওক মানে এই যেটো চলক আছে তাৰ সন্মুখত থকা সংখ্যাটো যে সংখ্যাটো যে 1 2 3 4 হ'ব লাগিব তেনেকুৱা কোনো কথা নাই কেতিয়াবা হি এটা abcd ৰ মানে লেটাৰো হ'ব পাৰে আৰু কেতিয়াবা এনেকুৱাও থাকিব পাৰে ইয়াত কি আছে 5/2 আছে যি নাথাকক কিয় এই x ৰ সন্মুখত থকা এই গোটেই সংখ্যাটোকে কোৱা হ'ব এটা মানে সহগ বুলি আৰু এই ক্ষেত্ৰত x স্কয়াৰ সহগটো হ'ব π/2 ঠিক আছে না তো এইটো হল 2 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটো কি আছে ইয়াত আছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ একটাকা উদাহৰণ দিয়া 35 মাত্ৰাযুক্ত দ্বিপদ মানে আমি দুটা পদ লিখিব লাগিব আৰু তাৰ মাত্ৰা 35 মানে সৰ্বোচ্চ ঘাতটো চলকৰ 35 হ'ব লাগিব কেনেকুৱা হ'ব যিকোনো লিখনে 4x to the power 35 আৰু দ্বিপদ বুলি কৈছে +7 যিকোনো নিজৰ খুচি মতে লিখিব পাৰে আমাৰ ইয়াতে দ্বিপদ দুটা পদ আছে দ্বিপদ চলকৰ সৰ্বোচ্চ ঘাত 35 অৰ্থাৎ ইয়াৰে মাত্ৰাটো 35 গতিকে আমাৰটো শুদ্ধ উত্তৰ হয়নে এটো আমি 2 নম্বৰটো কৈছে 100 মাত্ৰাযুক্ত একপদ একো কথা নাই কি লিখিম 3x to the power 100 হৈ গল এটা পদ আছে চলকৰ সৰ্বোচ্চ ঘাত 100 হৈ গল গতিকে আমাৰ এটো উত্তৰ হৈ গল এতিয়া আমি 4 নম্বৰটো চাও 4 নম্বৰটো কি আছে যে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা এটো একদম শুদ্ধ মানে সহজ প্ৰশ্ন তে মই যিকোনো এটা লিখি দিও নেকি তো মাত্ৰা লিখিব দিছে তো মই যদি লিখো 2 নম্বৰটো 4 - y স্কয়াৰ কি চাব লাগিব ইয়াতে কি আছে প্ৰথম পদটো 4 আছে দ্বিতীয় পদটো -y স্কয়াৰ আছে হয়নে তো মাত্ৰা চাবলৈ কি চাম এই চলকৰ সৰ্বোচ্চ ঘাত মানে ইয়াৰ যেটো সূচক আছে এটো চাম ইয়াতে 2 আছে ইয়াতে নাই গতিকে মাত্ৰা সৰ্বোচ্চ ঘাতটোকে কোৱা হয় গতিকে মাত্ৰা হ'ব 2 ইয়াত কিন্তু কোনো প্লাস মাইনাসৰ কথা নাহে দে কাৰণ এটোটো মাইনাস হ'বই নোৱাৰে ইয়াত মাইনাস থাকিলেটো সহগৰে মাইনাস হ'ব সূচকৰ মাইনাস নহয় গতিকে মাত্ৰাত আমাৰ কোনো মাইনাসৰ কথা নাহে গতিকে মাত্ৰা 2 হ'ব ইয়াতে আৰু এটা দিছো ধৰা 3 নম্বৰটো বাকি কাটা নিজে কৰিবা 3 নম্বৰটো 5t - √7 সোয়া √ৰ কথাটো কিন্তু চলকৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব মানে কি আমি হিসাব কৰিব লাগিব ইয়াত কোনো √ৰ কথা আমি মানে চাব লগা নাই গৰি ইয়াত দুটা পদ আছে চলকটো কি আছে t আছে ইয়াৰ মাত্ৰা কিমান আছে আমি ইয়াৰ সূচক কিমান আছে 1 আছে গতিকে মাত্ৰা কিমান হ'ব মাত্ৰা = 1 ঠিক আছে অৰ্থাৎ এটো ৰৈখিক বহুপদ বুলি কোৱা হয় ইয়াতে আৰু এটা আছে 3 মই নকম বুলি ভাবিছিলো কৈ দিলো বাৰু 3 ইয়াৰ মাত্ৰা কি হ'ব সো মই কৈছিলো 3 মানে 3 * x to the power 0 পাৱাৰটো শূন্য আছে নহয় ঘাত সূচকটো গতিকে মাত্ৰা শূন্য অৰ্থাৎ আমি ডাইৰেক্ট ক'ব পাৰো এটা ধ্ৰুৱক পদৰ মাত্ৰা সদায় শূন্য হয় ঠিক আছে তো এটো হল আমাৰ 4 নম্বৰ প্ৰশ্নটো এতিয়া আহিল 5 নম্বৰ প্ৰশ্নটো যে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত পদ বহুপদবোৰ শ্ৰেণী বিভাজন কৰা তে আমি কি ক'ব লাগে মই এটা লিখিছো 2 নম্বৰটো বাকি কেটা নিজে কৰিবা 2 নম্বৰটো দিয়া আছে x - x³ আমি কি ক'ব লাগে উত্তৰটো কি হয় ক'ব লাগে প্ৰথমতে চাম আমি ইয়াৰ মাত্ৰাটো দুটা পদ আছে ইয়াতে প্ৰথম পদটো x আছে ইয়াৰ মাত্ৰা কি আমি ইয়াৰ সূচক কিমান আছে 1 আছে এটো সূচক কি আছে 3 আছে সৰ্বোচ্চ গুণ হল 3 অৰ্থাৎ ইয়াৰ মাত্ৰা হৈছে 3 যদি মাত্ৰা 3 থাকে মই কৈছিলো যে মাত্ৰা 3 থাকিলে ইয়াক কোৱা হ'ব তোমাৰ মানে ত্ৰিঘাত বহুপদ এটো ত্ৰিঘাত এটো ত্ৰিঘাত বহুপদ আৰু মই এটা লৈছো যে 5 নম্বৰটো 3t ইয়াৰ চলকটো t আছে ইয়াৰ সৰ্বোচ্চ ঘাত 1 আছে গতিকে ইয়াৰ কি হ'ব এটো এটা থাকিলে কি আছিল ৰৈখিক আছিল ৰৈখিক বহুপদ আৰু এটা মই লও এটো 3 নম্বৰটো লৈছো যে y + y² + 4 তো এটা দুটা তিনটা পদ আছে ইয়াতে
এটো হৈছে চলক এই চলকৰ সৰ্বোচ্চ ঘাত 1 আছে ইয়াতে সৰ্বোচ্চ ঘাত 2 আছে ইয়াতে নাই গতে গোটেইখিনি সৰ্বোচ্চ হল 2 গতে এটো 2 থাকিলে কি হ'ব দ্বিঘাত হ'ব তো এখিনি আছিল আমাৰ প্ৰথম 2.1 চেপ্টাৰটো তো মই কৰি দিলো তোমালোকে নিশ্চয় বুজি পাব বুলি আশা থাকিল আৰু বাকি যি দুই ছয়টা মই কৰি দিয়া নাই তোমালোকে হোমৱৰ্ক কৰিবা আৰু পাৰিলে মোক কমেন্টত কৈ দিবা যে তোমালোকে এইবিলাক বুজি পাইছা নে নাই তো আজি মই ক্লাছটো ইয়াতে এৰিছো ইয়াৰ পিছত মই বেলেগ কথা এটা লৈ আকৌ ক্লাছ এটা লম ধন্যবাদ